অব্যাহত আছে কৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও সজাগ হোৱা নাই এছাম জনতা বজাৰে সমাৰে বেংক আদি ৰাজহুৱা স্থানত ৰাইজৰ বিশাল সমাগম তেনে এটি বাস্তৱ দৃশ্য পৰিলক্ষিত হয় কামৰূপ জিলাৰ নগৰবেৰা চেণ্ট্ৰেল বেংকত ৰাইজে টকা তুলিবলৈ আহি ভিৰ কৰে বেংকত মনা নাই সামাজিক দূৰত্ব হয় এই দৃশ্য কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা চেণ্ট্ৰেল বেংকটোৰ শাখাত অগণন জনতাই পুৱাৰ পৰাই লানি নিচিঙা ভিৰ কৰি সামাজিক দূৰত্ব কৰিছে অমান্য ইফালে নাই প্ৰশাসনৰ গুৰুত্ব এইদৰে চলি থাকিলে কৰোনাই যে দক্ষিণ কামৰূপত ভয়াৱহ ৰূপ ল'ব সেয়া নিশ্চিত